অসমৰ আটাইতকৈ চৰ্চিত বিষয় হ'ল ফিল্মফেয়াৰ আৰু ফিল্মফেয়াৰখন এতিয়া অকল অসমতে নহয় গোটেই বলিউডত ট্ৰেণ্ড কৰি আছে কাৰণ ফিল্মফেয়াৰ এৱাৰ্ডটো এইবাৰ এনে এটা সিস্টেমত দিয়া হৈছে যে মই এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ডখন চোৱাৰ পিছত মোৰ এনেকুৱা ধাৰণা হৈছে যে ফিল্মফেয়াৰ এৱাৰ্ডখন সম্পূৰ্ণভাৱে বিকৃত এটা এৱাৰ্ড শ্ব' কাৰণ হ'ল কোনো এটা ফিল্মক টোটেল 13টা এৱাৰ্ড দিয়াটো সম্ভৱ নেকি বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ লিৰিক্স ডিৰেক্টৰ সকলো এৱাৰ্ড মতলব গলিবায়কো দিয়া হ'ল ইয়াৰ কাৰণটো হ'ল ফিল্মফেয়াৰ এৱাৰ্ডখন স্পন্সাৰ কৰিছে এমাজন প্ৰাইমে আৰু গলিবায়ৰ যিটো গলিবায়ক স্পন্সাৰ কৰিছিল এমাজন প্ৰাইমে আৰু হোষ্ট আছিল কাৰণ জোহৰ আৰু কাৰণ জোহৰৰ ফেভাৰাইট এক্ট্ৰেছ হ'ল আলিয়া ভাট নহয় মোৰ হিচাপত ৰণবীৰ সিং এৱাৰ্ড পোৱাটো ডিজাৰ্ভ কৰে তেওঁ বেষ্ট এক্টৰ বুলি মই ভাবোঁ ময়ো তাৰ ডাইহাৰ্ড ফেন হয় কিন্তু আলিয়া ভাটৰ জাষ্ট এটা কেমিঅ' ৰোল আছিল বুলি মই ভাবোঁ আলিয়া ভাটক বেষ্ট এক্ট্ৰেছ দিয়া হ'ল ইয়াতে মৰ্দানী 2ত ৰাণী মুখাৰ্জীৰ এনে এটা পাৰফৰ্ম আছিল যে বেষ্ট ইমান দিন পিছত কাম বেক কৰাৰ পিছতো ইমান ধুনীয়া এক্টিং অথচ তাইৰ কোনো বেষ্ট এৱাৰ্ড নাই আৰু মই তেতিয়াই শ্বকড হৈছিলোঁ যেতিয়া বেষ্ট লিৰিক্স मतलब बेस्ट लिरिक्स अपना टाइम आएगा निचिना गानक बेस्ट लिरिक्स दिया हल किंतु तेरी मिट्टी इमान हे लिरिक्स तो এনেকুৱা ধৰণৰ যিটো গানৰ লিৰিক্স মিউজিক নোহোৱাকৈ যদি আমি শুনো তথাপিও আমি ইমোশন হৈ যাম তেনেকুৱা এটা গানক যদি যেতিয়া এৱাৰ্ড দিয়া নাই তেতিয়াই মই ভাবিছিলোঁ যে এইটো ফিল্মফেয়াৰ এৱাৰ্ডখন সম্পূৰ্ণভাৱে বিকৃত আৰু সম্পূৰ্ণভাৱে যাৰ মতলব যিবোৰ এক্টৰ এক্ট্ৰেছ আছে ডেবিউ হওক বা পুৰণা হওক নতুন হওক সকলোৰে লিংক থকা মানুহবোৰকহে এৱাৰ্ড দিয়া হ'ল কিন্তু যিবোৰ এক্ট্ৰেছে কষ্ট কৰি আছে আৰু এটা বিশেষভাৱে চৰ্চিত বিষয় হ'ল যে অনন্যা পাণ্ডেক বেষ্ট ডেবিউ এক্ট্ৰেছ দিয়া হ'ল তেওঁ ষ্টুডেণ্ট অফ দ্য ইয়াৰ 2 কি এক্টিং কৰিছে যাৰ কাৰণে তেওঁক ডেবিউ বেষ্ট এক্ট্ৰেছ হিচাপে এৱাৰ্ড দিয়া হ'ল হয় এইটোৰ কাৰণে দিব পৰা যায় কাৰণ তেওঁ এটা ষ্ট্ৰাগলাৰ এক্ট্ৰেছ হয় কেতিয়া ক'ত ষ্ট্ৰাগল কৰিছে কোনেও গম নাপায় কিন্তু তেওঁ मतलब एक्टिंग ताते नाছিলে আৰু মই ভাবো যে যি কেইজনী নতুন এক্ট্ৰেছ বলিউডত কাম বেক কৰিছে তেওঁলোকৰ ভিতৰত যদি কোনোবা এৱাৰ্ড পায় मतलब ঘাটিয়া এৱাৰ্ড তেতিয়াহ'লে অনন্যা পাণ্ডে পাব কাৰণ যিকেইটা এক্ট্ৰেছে ডেবিউ কৰিছে সকলোতকৈ ঘাটিয়া এক্টিং যাৰ আছে সেইটো হ'ল অনন্যা পাণ্ডে এৱাৰ্ড পোৱাটো তেওঁৰ ডিজাৰ্ভ কৰে কাৰণ তেওঁৰ দেউতাক চংকি পাণ্ডে কাৰণ জোহৰৰ ষ্টুডেণ্ট যাৰ কাৰণে তেওঁ এৱাৰ্ড পোৱাটো সম্ভৱ কিন্তু তেওঁৰ জাগাত ৰাধিকা মন্দান বা আৰু বহুত এনে ধৰণৰ এক্ট্ৰেছ আছে যিসকলে বহুত কষ্ট কৰি আছে আৰু বহুত ভাল এক্টিং তেওঁলোকে ডিজাৰ্ভ নকৰে বলিউডে 2019ত কিমান ভাল মুভি বনাইছে যেনেকুৱা মিছন মংগল কবিৰ সিং মিছন মংগলত বিদ্যা বালন কিমান সুন্দৰ অভিনয় কৰিছিল তাই আৰু কবিৰ সিঙত কিয়াৰা আদৱানী সুন্দৰ मतलब ইমান সুন্দৰ অভিনয় কৰিছে যে তেওঁক বেষ্ট এক্ট্ৰেছ দিয়া বা তেওঁ পাব পৰা এজন এক্ট্ৰেছ কিন্তু তাইক দিয়া নাই কবিৰ সিঙত শাহিদ কাপুৰ ইমান ভাল পাৰফৰ্ম কৰিছে আৰু ফিল্মখনে ইমান ব্লকবাষ্টাৰ কৰিলে তাক কিন্তু বেষ্ট এক্টৰ দিয়া নাই ঘূৰি পকাই সেই গালিবাই টোটেল 13টা এৱাৰ্ড দিয়াটো এইটো এটা পচিবল নেকি আজিলৈকে কোনো মুভিক 13টা এৱাৰ্ড দিয়াই নাই আৰু আমাৰ বলিউডে দি দিলে কাৰণ স্পন্সাৰ টকা অকল মাথো টকা কাৰণ ফিল্মফেয়াৰতে স্পন্সাৰ যিয়ে কৰিছে গলিবায়তে স্পন্সাৰ হেই আছিল আৰু যাৰ কাৰণে গলিবাই সকলো সময়ত আৰু আলিয়া ভাট 15 মিনিট 20 মিনিটৰ এটা ৰোল কৰিও হি বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লৈ গুৱাহাটীৰ পৰা মুম্বাই গ'ল এই হল বলিউডৰ পৰিচয়
স্ট্রাগলার বা জীবর ট্যালেন্ট রিয়েলি ট্যালেন্ট